এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্ট এক্সাম দিছিল তেওঁলোকৰ বাবে আহিছে সেৱা বৰ্ডৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ আছে যে কেতিয়া ঘোষণা কৰিব সিহঁতৰ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ফলাফল। কিন্তু সেৱা কৰ্তৃপক্ষৰ পৰা পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব এতিয়ালৈ সঠিকভাৱে জনোৱা নাই। যদিও সেৱা কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সঠিক তাৰিখ অহা নাই, কিন্তু সেৱা কৰ্তৃপক্ষই জনায় ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ উত্তৰ বহী চোৱা হৈ গৈছে। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।